নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰে আগৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে তেতিয়াহ'লে গমেই পাইছে আমি সাগৰত গা ধুবলৈ গৈছিলোঁ। তাৰ পৰা আহি ধুনীয়াকৈ ফ্ৰেছ হৈ পিনি আমি ওলালোঁ মহাপ্ৰভুৰ দৰ্শন কৰিবলৈ, মানে জগন্নাথ প্ৰভুৰ দৰ্শন কৰিবলৈ। এয়া আমি অটোত গৈ আছোঁ। এয়া সৰু সৰু গলি আৰু ইয়াতে অটোৰে মানে গোটেইখিনি ঠাইলৈ নাহে, অকণমান ঠাই থ'বলৈ আহে। চ' তাৰ পৰা নামি পিনি আমি এইখিনি খোজকাঢ়ি গৈ আছোঁ আৰু ইয়াতে মানে ইমান ৰ'দ দিছে, মানে চকু মেলিব নোৱাৰি, ইমান বেছি কাঢ়া ৰ'দ। আৰু এয়া আহি পিনি আমি মহাপ্ৰভুৰ মানে মন্দিৰ পাই গ'লোঁ। আৰু বহুত বেছি ভিৰ ভাৰ ঠাইখিনি দেখিছে, এয়া মহাপ্ৰভুৰ মন্দিৰ। আৰু ৰ'দটোৰ কাৰণে একচুৱেলি বৰ দিগদাৰ হৈছে, কাঢ়া ৰ'দ। আকৌ এইফালে আমাৰ মানে ল'ৰাও আছে যিহেতু অকণমান দিগদাৰ হয়, কিন্তু এওঁ লৈছে, ভাগৰ লাগি গৈছে এওঁৰ পূৰা, একেবাৰে অৱস্থা নাই। আৰু ল'ৰা শুই গ'ল, শুই যোৱাৰ কাৰণে মই আকৌ তাক ৰ'দ পৰি আছে কাৰণে গামোচাখন মূৰত দি আছিলোঁ, কিন্তু নাই, উপায় নাই, গামোচাখন পৰি পৰি যাই থাকে। আৰু ইমান বেছি কাঢ়া ৰ'দৰ কাৰণে মানে অলপ গাটো অকণমান কিবা বেয়া লাগি গৈছে, বেছিয়ে মানে ৰ'দটো কাঢ়া। আৰু যি নহওক বাৰু, আমি যেতিয়া প্ৰথমতে ইয়াৰে আগৰবাৰ যেতিয়া আহিছিলোঁ তেতিয়া এই গোটেই ছাইডবিলাক বনোৱা নাছিলে। মহাপ্ৰভুৰ মন্দিৰটোৰ এই বাউণ্ডেৰী সেইবিলাকতো আছিলে, এইবিলাক মানে বনোৱা নাছিলে ইমান এনেকৈ। এইবাৰ অকণমান বেলেগকৈ দেখিলোঁ আমি আহোঁতে, পূৰা গোটেই মানে চাৰো ছাইড মানে বনাই দিছে, আৰু পাৰ্ক টাইপৰো কৰি দিছে অকণমান। গছ গছনি বহুত ৰুইছে, ভালেই হৈছে বাৰু। যিখিনি ঠাইত মানে গছ গছনি আছে তাতে থাকিবলৈ সুবিধা, মানে অলপ বতাহ দি আছে যে, নহ'লে মানে বৰ দিগদাৰ। আৰু এয়া আমি আহি প্ৰভু বজৰংবলী এটা মূৰ্তি মানে মন্দিৰ পালোঁ, ইয়াতে প্ৰণাম জনাই আমি আকৌ আগবাঢ়িলোঁ। আমি মানে ইয়াতে লাইন চালোঁ, ইমানেই বেছি লাইন, 4টাকৈ লাইন ধৰি আছে। চ' সেইকাৰণে আমি মহাপ্ৰভুৰ পূৰা মেইন দুৱাৰলৈকে আহিলোঁ, মেইন যোনটো এণ্ট্ৰেঞ্চ, আৰু এয়া হৈছে মেইন এণ্ট্ৰেঞ্চ আৰু এইটো। চ' ইয়ালৈকে আহিলোঁ। আৰু মানুহ চাওকচোন কিমান অগণন মানুহ, যেন কিবা মেলা হৈছে, কিন্তু এইটো হৈছে একেবাৰে নৰ্মেল এটা ডে'। নৰ্মেল দিনত মানে মানুহ ভক্তবিলাক আহিছে দৰ্শন কৰিবলৈকে, ইয়াতে ইমান মানে মানুহ। আৰু এয়া মেইন গেটত দেখিছে মহাপ্ৰভুৰ সৰু এটা মূৰ্তি, প্ৰথম মানে দুৱাৰৰ পৰাই দেখা পায়। এয়া সকলোৱে প্ৰণাম জনাই ল'ব, আৰু সকলোৰে ওপৰত মহাপ্ৰভুৰ যাতে কৃপাদৃষ্টি হয়, প্ৰভু জগন্নাথ কৃপাদৃষ্টি হয়, তাৰে কামনা কৰিলোঁ। ইয়াতে অকণমান টাইম মানে অকণমান ক্লিপ ল'লোঁ, ভিডিঅ' লৈ পিনি, আৰু আমি আগবাঢ়িলোঁ। মানে যিহেতু দৰ্শন কৰিবলৈকে গৈ আছোঁ, চ' সেইকাৰণে আমি মানে ইয়াৰে ছাইডেৰে গৈ পিনি ইয়াতেও চালোঁ, ইয়াতে মানে লাইন আছে, ইয়াতেও 4-5টা লাইন, ইমান বেছি ভিৰ। আৰু তাৰপিছত আমি যিহেতু আমাৰ বেগ আছে, মোবাইল আছে, চেণ্ডেল আছে, সেইবিলাক থ'ব যাব লাগিব। চ' সেইকাৰণে ইয়াতে চব কাউণ্টাৰ বনাই থৈ দিয়া আছে, চব দুৱাৰতে, য'তে মানে ইচ্ছা থ'ব পাৰে। আৰু প্ৰাইভেটকেও আছে আৰু ফ্ৰীকেও আছে। তো এনেকৈ আমি বেগ যি আছে সেইবিলাক মোবাইল চোবাইল থ'বৰ কাৰণে গৈ আছোঁ। আৰু মানে ৰ'দত কিন্তু অৱস্থা নাই। আৰু মানে যিহেতু এইবিলাক চব পকী হৈ গৈছে, মানে তাৰে শীতটো আৰু বেছি লাগিছে। এয়া এইখিনি হৈছে মানে আমি দৰ্শন কৰি আহি পালোঁ। মানে আমি দৰ্শন কৰি বেগ থ'ব যাওঁতে চব মোবাইল চোবাইল চব জমা দি পিনি দৰ্শন কৰিবলৈ গ'লোঁ। দৰ্শন কৰিব যাওঁতে মানে ইয়াতে ইমান গৰম, আমি চেণ্ডেল যেতিয়া খুলিছোঁ তেতিয়া মানে এই পকীবিলাকে পকীবিলাক ইমান গৰম, তাতে পৰা তাৰমানে কমিটিৰ ফালৰ পৰা চবতে পানী মাৰি আছে, য'ত পানী থাকে তাতে থিয় দিব পাৰে, নহ'লে ভৰি পূৰা জ্বলি গৈছে, খোজকাঢ়িব নোৱাৰি, এনেকুৱা গৰম। তাৰমানে ভাবক, এতিয়া ইমান গৰম, আকৌ গৰম যেতিয়া বেছিকৈ পৰিব তেতিয়া কেনেকুৱা অৱস্থা হ'ব। এইফালে মানে আমি আহিলোঁ, আহি পিনি মানে দুপৰীয়াৰ ভাত পানী খাবৰ কাৰণে, যিহেতু দৰ্শন কৰি আহোঁতে মানে বহুত টাইম লাগি গ'ল, বহুত দেৰি হ'ল। আৰু লাইনো বহুত বেছি, মানুহ ইমান বেছি। আৰু খালি এটাই মানে অকণমান দিগদাৰ লাগে, এই গৰমটোৰ কাৰণে বৰ অশান্তি। আৰু এইবিলাক দেখিছেনে, এই মানে গছৰ ঠানিবিলাক, এইবিলাক হৈছে মহাপ্ৰভুৰ ৰথযাত্ৰা আহি আছে আৰু দুমাহ পাছত। চ' তাৰ কাৰণে এতিয়াৰ পৰাই যো চলিছে, সেইবিলাক চব মানে আনিছে আৰু ৰথ বনাবৰ কাৰণে গছবিলাক বঢ়িয়াকৈ তাতে নাম্বাৰ লিখি থৈ দিয়া আছে।
আৰু এয়া আমি ইয়াতে অকণমান ফটো চটো ক্লিক কৰিলোঁ, তাৰপাছত ইয়াতে অকণমান টাইম থাকিলোঁ, সেনেকৈ আকৌ আমি হোটেললৈকে গুচি আহিলোঁ। এয়া হৈছে গধূলিৰ ক্লিপ, তাৰমানে অকণমান টাইম আমি থাকি ৰেষ্ট লৈ গা পা ধুই অলপ ৰেষ্ট লৈ আমি গধূলি ওলাই আহিলোঁ। ইয়াতে বিচ মাৰ্কেট আছে, বিচ মাৰ্কেটলৈকে ওলাই আহিলোঁ। আৰু ইয়াতে আমি টমটমত গৈ আছোঁ। মাৰ্কেটখন অকণমান মানে খোজকাঢ়িব লাগে, যিহেতু আমাৰ ল'ৰা আছে, ল'ৰাৰ লগত তাক কোলাত লৈ খোজকাঢ়িব দিগদাৰ কাৰণে আমি মানে টমটমত আহিলোঁ, নহ'লে খোজকাঢ়ি আহিলেও হয়, খালি অকণমান দূৰ হয় কাৰণে আহি গ'লোঁ। আৰু ইয়াতে তাৰমানে কি হৈছে, ইয়াৰে গাড়ীৰ মানে টমটম হওক বা উবেৰ হওক, মানে যি গাড়ীয়ে আছে, এইবিলাকৰ মানে ভাড়াবিলাক বহুত বেছি। টমটমে যদি আমাৰ ইয়াতে গুৱাহাটীত যদি ক'ৰবাত 10 বা 20 টকা লয়, তাতে তাৰমানে আপোনালোকক খুজিব 100 টকা, মানে সেই ডিষ্টেঞ্চটোত মানে 100 মান টকা লয় আৰু তেনেকুৱা বহুত বেছি মানে পইচাটো চাৰ্জ কৰে। আৰু উবেৰত যি দেখুৱায় সেইবিলাকত আপোনাক কোনো উবেৰে মানে তাতে চব উবেৰবিলাকৰ খোৱা লোৱা আছে চাগে, যিটো এমাউণ্ট দেখায় তাতকৈ আমাৰ মানে উবেৰো আমি চাইছিলোঁ, য'ত মানে 120 নে 130 কিবা এনেকুৱা দেখুৱাইছিল, তাতে তেওঁলোকক 600 টকা লাগে, তেনেকুৱা ধৰণৰ। তাৰমানে ইয়াতে মানে পইচাৰ ক্ষেত্ৰত মানে বহুত বেছি মানে সেই হৈ গৈছে, কেনেকুৱা কম খৰচত মানে আপোনালোকে ট্ৰেভেল কৰিব নোৱাৰে তেনেকুৱা। ইয়াতে গাড়ী নাপায় কম খৰচত, আগতে নাছিল চাগে এনেকুৱা, কিন্তু এতিয়া মানে অসম্ভৱ পাইছোঁ মানে। এইবাৰ মানে হায়েষ্ট পাইছোঁ, আৰু মানুহবিলাকে এনি টাইম মানে লুটুকে থাকে তেনেকুৱা। সেয়াই আৰু যোনে আহিছে থাকে নিশ্চয় গমেই পাইছে। আৰু যি নহওক, আমি এনেকৈ বিচ মাৰ্কেটলৈকে আহি পালোঁ। মাৰ্কেটখনলৈকে আহি পেলাই পূৰা মন চন ভাল লাগি গৈছে, কাৰণ এইফালে আগৰ ফালে আছে সাগৰৰ ঢৌ বতাহ ধুনীয়া। এতিয়া মানে গৰমৰ ফিলটো নোহোৱা হৈ গৈছে, খুব ভাল লাগিছে। আৰু এনেকৈ মানে খাদ্যৰ আছে, আৰু এইফালে যোনে যি খায় বহি খাই থাকিব পাৰে। চাহৰ দোকান আছে, মেগীৰ দোকান আছে, খোৱা লোৱাৰ একো মানে অভাৱ নাই, যি খাই ইচ্ছা আৰু ইয়াতে এনজয় কৰি পেলাই এতিয়া বহক আৰু উপভোগ কৰক। তাৰমানে এই ৰাতিৰ যিটো এইটো ভাইব মানে সাগৰৰ, ইয়াতে বহি পেলাই কেৱল সাগৰখনৰ ফালে চাই পেলাই ইয়াৰে যিটো অনুভৱ, সেইটো ল'লে মানে ইমান বেছি ভাল লাগে। আমি এনেকৈ ইয়াতে বহুত সময় আছোঁ, আৰু অলপ চলপ কিবা কিবি বজাৰো কৰিছোঁ আমি, সেয়াও দেখুৱাই আছোঁ, মানে যিমানখিনি পাৰোঁ অলপকৈ ক্লিপ লৈছোঁ আৰু মাজে মাজে। চ' ইয়াতে গোটেইবিলাকে আহিলোঁ, আহি পিনি কিবা কিবি খোৱা লোৱাবিলাকো এইবিলাক কৰিছোঁ, চব মানে ভিডিঅ' কৰা নহ'লেই। এনেকৈ এয়া চাওকচোন, কিমান এটা সুন্দৰ পৰিৱেশ, মানে সাগৰখনৰ পাৰত এনেকৈ বহি ইমানেই ভাল লাগে, কি বুলি মই মানে বুজাম। যোনে আহিছে তেওঁলোকে জানেই, আৰু যোনে অহা নাই ইয়াৰে এবাৰ অনুভৱ ল'বলৈ নিশ্চয় আহিব। আৰু এনেকৈয়ে আৰু অকণমান টাইম থাকি পিনি আমি ভাবিলোঁ কিবা কিবি অকণমান খাই লোৱা যাওক। চ' এই খাবৰ কাৰণে এওঁক কৈছিলোঁ যে এনেকৈ আৰু অকণমান ক্লিপ লৈ খাবৰ কাৰণে আহি গ'লোঁ। আৰু ইয়াতে চি ফুডছ মানে বহুত পায়, যোনে যি খাই ইচ্ছা, কিন্তু মোৰ এইবিলাকত মানে ইমান এটা মাছ এইবিলাক চি ফুডছ এইবিলাক মই ইমান এটা ভাল নাপাওঁ, সেইকাৰণে মই খোৱা নাই বাৰু। কিন্তু এওঁ আমাৰ যিহেতু মাছ ভাল পায়, চ' এওঁ ক'লে যে মাছ এটা খাই লওঁ, তেওঁ মাছ অৰ্ডাৰ দিলে। তাৰপিছত মই আৰু কিনো খাম, তাৰপিছত চাই খুলি চাওমিনে 1 প্লেট অৰ্ডাৰ দিলোঁ। এয়া আৰু অকণমান চাওমিন খাই লওঁ, এনেকৈ কিবা কিবি টুকটাকে খাই থকা গৈছে। আৰু আমাৰ ল'ৰা মানে চাই আছে, ইয়াতে চাওমিন বনাব দিছিলোঁ, চ' বহি পিনি চাওমিন খাই ল'লোঁ। খাই লৈ পিনি আকৌ মাৰ্কেটলৈকে আহিলোঁ। মাৰ্কেট মানে চালোঁ কি আছে কি নাই, সৰু সুৰাকৈ অলপ চলপ বজাৰ মানে সৰু সুৰা বস্তু আৰু অলপ বজাৰ কৰিলোঁ। আৰু মাছ অৰ্ডাৰ দিছিলে, মাছ ফ্ৰাই খাই আছে। তাৰপিছত সেইবিলাক আৰু বিচৰ মাৰ্কেটবিলাকতো দেখিছেই, এনেকুৱাই হয়। আৰু ইয়াতে যিহেতু জগন্নাথৰ প্ৰভুৰ মানে চব মানে এই মূৰ্তি কিবা কিবি ধুনীয়াকৈ বনাই থোৱা আছে, এইবিলাক আছে। এই সকলোৱে বজাৰ পাতি কৰিলে। আমাৰ ল'ৰা এইটোৱে মামীয়ে এটা বল মানে গিফ্ট দিলে, চ' সেই বলটোৰ লগতে লাগি থাকিল। চ'
আমি ইয়াতে অলপ চলপ কিবা কিবি সৰু সুৰাকৈ বজাৰ কৰিলোঁ। এনেকৈ আৰু মানে খুব ভাল লাগিছে। এতিয়া দুপৰীয়া যে এনেকুৱা গৰম আছিলে, দুপৰীয়া যিটো মানে আমাৰ ভাগৰ গা বেয়া লগা যিটো অনুভৱ আছিলে, ইয়াত আহি পিনি এইবিলাক চব পাহৰিয়ে গৈছোঁ, মানে একো অনুভৱেই নাই। কিন্তু মানে ইয়াতে গৰম বহুত বেছি। ইয়াতে যদি কোনোবা আহে অকণমান ঠাণ্ডাৰ সময়ত আহিলে বেছি ভাল হ'ব, মানে যেতিয়া গৰমৰ প্ৰকোপটো অলপ কমে, নহ'লে বহুত বেছি মানে গা বেয়া হৈ যায়, অশান্তি হৈ যাব মানে গৰমত। এনেকৈ আমি গোটেইবিলাকে যিহেতু বজাৰ কৰিছোঁ, বহুত সময় মানে ইটোৱে ইটো লৈছে, সিটোৱে মানে মানুহবিলাক খেলি মেলি লাগি গৈছে। আৰু এইফালে আমাৰ ল'ৰাও আছে, ল'ৰাক মানে দেউতাকে লৈ আছে আৰু যিহেতু আমি বজাৰ কৰাত ব্যস্ত, দেউতাকৰ লগত ল'ৰা আছে আৰু সি বলটোৰ লগত খেলি আছে তেনেকৈ। আৰু সিও বৰ ভাল পাইছে, পৰিৱেশটো খুব বেলেগ ধৰণৰ, যিহেতু এনেকৈ মুকলিকৈ মানে আহিব পাৰিলে, মুকলি ঠাই দেখিলে এনেও ভালেই লাগে, সৰু বাচ্ছাবিলাকে ভালেই পায় এইবিলাক। তেনেকৈ আৰু সি মানে ক'ত ক'ত যে গুচি যায় তাক মানে চাই থাকিব লাগে, পটককৈ যদি হাতখন এৰি দিয়া যায় সি ক'ৰবালৈকে গুচি যায়। এনেকৈ আৰু খালি মহাপ্ৰভুৰ দৰ্শনটো খুব সুন্দৰকৈ হ'ল। কিন্তু এটাই প্ৰব্লেম লাগিলে, ইমান বেছি মানে য'ত মহাপ্ৰভুৰ মেইন মন্দিৰটো আছে তাত মানে পুলিচবিলাকে অকণমান যদি ঠিক ঠাক মানে লাইনবিলাক যদি ভালকৈ কৰি দিলে হয়, বাহিৰত লাইন ঠিকে আছে কিন্তু ভিতৰৰ ভাগত মানে মানুহ একেলগতে 300-400 মানুহ এনেকুৱাকৈ হেঁচা ওপৰাকৈ লৈ যায়, ভালকৈ দৰ্শন কৰিবলৈ দিগদাৰ হয়। সেইটোৱে অকণমান প্ৰব্লেম লাগিছে। যি নহওক বাৰু, এইবিলাক ছিষ্টেমবিলাক যদি ভাল হয় ভাল লাগিব আৰু এনেকৈ আৰু সাগৰৰ মানে এইবিলাক পৰিৱেশটো আমি উপভোগ কৰি আজি মানে এনেকৈ আমি পাৰ কৰিলোঁ। আৰু আগলৈ ভিডিঅ' আহি আছে, চাবলৈ নাপাহৰিব।